বন্ধুসকল আপোনালোকৰ যদি পিএম কিষাণত নাম আছিল তেনেহলে আপোনালোকে নিশ্চয় ভেৰিফাই কৰিছে ভেৰিফাই কৰাৰ পিছত যেটো আপোনালোকৰ লিষ্ট আহিছে নতুনকে সেই লিষ্টত আপোনালোকৰ নাম আছে নেকি হেতু কেনেকৈ চাব বা হেতুৰ বিষয় কি জানিব বিচাৰি আছে হেতু মই এটো ভিডিওৰ জৰিয়তে দেখাই দিম বা আপোনালোকে যদি নতুনকে অনলাইনৰ পৰা পিএম কিষাণ কৰিছে সেই বিষয় জানিব খোজে তেনেহলে এই ভিডিওটো চাওক এই ভিডিওত সম্পূৰ্ণভাৱে দেখাই দিম নিজৰ মোবাইল বা জৰিয়তে হেতু চাব পাৰিব কেনকে চাব প্ৰথমে নিজৰ মোবাইল বা ল্যাপটপ ক্ৰোম ব্ৰাউজাৰত যাই কেনে ইয়াতে সাৰ্চ কৰিব লাগিব পিএম কিষাণ লিখি কেনে সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ পিছত ইয়াতে পিএম কিষাণ যেটো অপচন আহিছে ইয়াতে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পিছত অলপ তলফালে আহক তলফালে আহি কেনে ইয়াতে যেটো ড্যাশবোৰ্ড আছে ইয়াতে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে আছে আপোনাৰ যেটো ৰাজ্য হেতু সিলেক্ট কৰিব লাগিব তাৰ পিছত ইয়াতে আছে আপোনাৰ যেটো জিলা হেতু সিলেক্ট কৰিব লাগিব তাৰ পিছত ইয়াতে আপোনাৰ সাব ডিভিজন যেটো হেতু সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনাৰ যেটো গাঁও হেতু ইয়াতে সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত ইয়াতে শো কৰিব লাগিব শো কৰাৰ পিছত ইয়াতে আপোনাৰ যিকিটা এটা গাঁৱৰ পিএম কিষাণ ৰেজিষ্টাৰ হৈছে হেকেটা ইয়াতে ডিটেইলছ চাব পাৰিব ইয়াতে টোটাল পিএম কিষাণৰ নাম আছে হেতু চাব পাৰিব তাৰ পিছত আপুনি এটা কাম কৰিব লাগিব ৰিসিভ অল পেমেন্ট ইয়াতে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিকেটা আগতে পিএম কিষাণৰ নাম আছিল বা পইচা পাইছে হেকেটাৰ নাম আছে ইয়াতে তাৰ পিছত যিকেটা ভেৰিফাই কৰি কেনে কাৰেকচন হৈছে হেকেটাও ইয়াতে লিষ্টত নাম আছে এনেকে চাব পাৰিব তাৰ পিছত আপোনালোকে যদি অনলাইনৰ পৰা কৰিছে তেনেহলে কি কৰিব হেতু মই এটো কৈ দি আছো ইয়াতে লিখা আছে অনলাইন ৰেজিষ্ট্ৰেচন ষ্টেটাস ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকে যিকেটা অনলাইন কৰিছে টোটাল ইয়াতে আছে কেটা একসেপ্ট হৈছে তাৰ পিছত কেটা ৰিজেক্ট হৈছে কেটা পেন্ডিংত আছে ডিটেইলছ ইয়াতে চাব পাৰিব তাৰ পিছত তলফালে আহক আমাৰ গাঁৱৰ যিখিনি হেখিনি অনলাইনৰ পৰা কৰিছিল হেখিনি গোটেইখিনি আপোনাৰ পেন্ডিংত আছে এতিয়ালৈ একসেপ্ট হোৱা নাই আৰু দুটা ৰিজেক্ট হৈছে এটা মই তলফালে চাই আছো হেতু হৈছে গোটেইকেটা পেন্ডিংত আছে যদি ভিডিওটো ভাল লাগে তেনে লাইক শেয়াৰ কৰি সাবস্ক্ৰাইব কৰি ৰাখিব